গাছ টেঙা দি বনোৱা বইল মাছৰ ৰেচিপিটোৰ কাৰণে মই লৈছোঁ কেঁচা মাছ, আপোনাৰ ভোট জলকীয়া, আদা নহৰু, বিলাহী, গাছ টেঙা, অলপমান মান ধনিয়া কাটি লৈছোঁ, নিমখ আৰু আপোনাৰ গোটা জালুক। এতিয়া মই এটা খুন্দনাত জালুক দিলোঁ, আদা নহৰু আৰু লগতে আপোনাৰ ভোট জলকীয়া টুকুৰা এটা দি দিম। আপোনালোকে যদি জ্বলা বেছিকৈ খায় বেছিকৈ দিব পাৰে। এইখিনি মই এতিয়া ভালকৈ খুন্দনাত খুন্দি লওঁ। খুন্দিলে অকণমান পানী দিছোঁ, দি পেলাই মই এইখিনি ছাইড কৰি থৈ দিম। মই গেছত এবাৰ চচপেন এটা লৈছোঁ, তাত মই অলপমান পানী দিলোঁ। পানীখিনি মোৰ এতিয়া অকণমান গৰম হৈছে। এতিয়া মই ইয়াত আপোনাৰ যিখিনি মই খুন্দি থৈছিলোঁ আপোনাৰ আদা নহৰুৰ পেষ্ট, সেইখিনি মই ইয়াত এড কৰিলোঁ। আৰু খুন্দনাটোত মই আৰু অকণমান পানী দি পেলাই সেই পানীখিনিও মই ইয়াত চচপেনটোত দি লৈ লওঁ। এতিয়া মই ইয়াত বিলাহী দিম। বিলাহী দুটা মই আপোনাৰ ফালি লৈছিলোঁ, এই বিলাহী দুটা মই ইয়াত দিছোঁ। এতিয়া মই কেঁচা মাছ 3 পিচ দিলোঁ, অলপমান আপোনাৰ নিমখ দিছোঁ। এইখিনি মই অকণমান ভালকৈ লৰাই দিছোঁ। ইয়াত মই এতিয়া গাছ টেঙা যিখিনি লৈছিলোঁ মই তাৰে আধা গাছ টেঙা দিছোঁ, আধা মই পিছত দিম। এইখিনি মই এতিয়া আৰু অলপমান ইয়াত পানী দি দিম। ভালকৈ সিজালৈকে উতলাব লাগিব। ইয়াত মই এতিয়া ঢাকোনখন লগাই পেলাই 10-15 মিনিট মিডিয়াম ফ্লেমত উতলাই ল'লোঁ। এইখিনি মই বিলাহীৰ যিখিনি বাকলি আছিলে সেইখিনি মই বাহিৰ কৰি দিম, যিহেতু সেইখিনি নিসিজে। তেতিয়াহ'লে মই আকৌ ঢাকোনখন লগাই দিলোঁ। লগাই দি পেলাই আৰু মই 10 মিনিটমান এইখিনি উতলিবলৈ দিলোঁ। এয়া মোৰ উতলা হৈ গৈছে। ইয়াত মই এতিয়া বাকী থকা যিখিনি গাছ টেঙা আছিলে সেইখিনি মই দি দিছোঁ। দি পেলাই মই আৰু অকণমান সময় উতলাই ল'ম। এবাৰ মই বেছি সময় নুতলাওঁ, মিডিয়াম ফ্লেমত ধৰক 2-3 মিনিট উতলাই লৈছোঁ। ইয়াত এতিয়া মই আপোনাৰ যিখিনি মান ধনিয়া কাটি থৈছিলোঁ সেইখিনি দিলোঁ। মোৰ মাছৰ ৰেচিপিটো প্ৰায় হৈ গৈছে। এতিয়া মই এইখিনি আৰু অলপ সময় উতলিবলৈ দিম। যেতিয়ালৈকে মোৰ পানীটো আধা হৈ নাযায় তেতিয়ালৈকে মই উতলিবলৈ দিম। এয়া মোৰ মাছৰ ৰেচিপিটো আজি ৰেডি হ'ল। আপোনালোকে দেখিছে গ্ৰেভিটো আপোনাৰ আধা হৈ গৈছে। এয়া মই ছাৰ্ভ কৰিছোঁ। ভাতৰ লগত খুব ধুনীয়া হয় খাবলৈ, হেল্ডি ৰেচিপি হয়। আশা কৰোঁ আপোনালোকে ট্ৰাই কৰি চাব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পাই চাই, ছাবস্ক্ৰাইব কৰিব, চেনেলটো লাইক কৰিব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ আহিম মই নতুন ৰেচিপি লৈ। তেতিয়াহ'লে নমস্কাৰ।